আগৰ চৰকাৰ 5 বছৰত যেনিবা আমাৰ প্ৰমোদ বড়ো বা ইউপিএফএলে যিটো চৰকাৰ চলাইছিলে এই সময়ত মানে ৰাজনৈতিকভাৱে কিছুমান মানুহক মানে ডিফাইড কৰি ৰখাৰ নিচিনা আমি পাইছোঁ যে সেইটো ইমান এনেকুৱা পাৰ্টি নকৰি পেলাই সকলোকে দুখীয়া দুখীয়া হিচাপে সাৰ্ভেটো কৰিব লাগিছিল সেই হিচাপত কৰাটো আমি দেখিবলৈ পোৱা নাই সেইকাৰণে আমি এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰি যাতে এই জানুৱাৰী মাহত যিটো প্ৰধানমন্ত্ৰী আহিব এই সময়ত আমি সুবিধা লৈ পেলাই বিটিচিৰ কাৰণে স্পেচিয়েলি আৰু যাতে PMAY গোবৰৰ কাৰণে স্পেচিয়েলি এক্সট্ৰাকে যাতে আমি সাৰ্ভে কৰিবলৈ সুবিধা পায় ইয়াৰ কাৰণে মই অনুৰোধ কৰিম এইটোতো ভাল হ'ব হয় না নহয় এইটো ঘৰ বঢ়াইছিল এইটো নিচিনা নহ'ব কিমান খাইছিল 5,000 10,000 টাকা দিলেহে ঘৰ বনাই দিম বুলি কৈছে না এনেকুৱা চিষ্টেম নচলিব আমাৰ দিনত এই আগৰ চৰকাৰৰ দিনত কিমান খায় 5,000 দিলেহে ঘৰ বনায় না BCDC চেয়াৰমেন মেম্বাৰ সকলে এই ঘৰটো বনাই দিয়ে বিদিনমান না চলি থাকিব গোসাইগাঁৱৰ সাব ডিভিজনৰ ভিতৰত এতিয়াও 8,000 ফৰ্ম এনে পৰি পেলাই আছে যিসকলে অৰুণোদয় ফৰ্ম পোৱা নাই আপোনালোকে এই BCDC বনাইছে না ইহঁতৰ ওচৰত যাবি আৰু অৰুণোদয় ফৰ্মটো লৈ পেলাই ফিল আপ কৰি লওঁ 8,000 বেনিফিচিয়াৰী এতিয়াও কৰিব লগা বাকী আছে আমাৰ টাৰ্গেটটো শ্ৰীৰামপুৰ জমদুৱাৰ চৰাইবিল গুমা কচুগাঁও 8,000 বেনিফিচিয়াৰী এটো কিয় লছ কৰিম আমি অলপ কষ্ট কৰ আমাৰ BCDC মেম্বাৰ চেয়াৰমেন সকলে কাম কৰক গোসাইগাঁও LAC হিচাপে PMAY যেটো আনুষ্ঠানিকভাৱে বিতৰণৰ এই সভাত উপস্থিত আছে আমাৰ মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়া চিনি পাই তাজু খেলছে খুলুমনাই MCLA নোৱা এতিয়া EM হৈ গ'ল আগতো EM আছিল মন্ত্ৰী গোসাইগাঁওনি মন্ত্ৰী PMAY ঘৰ বেনিফিচিয়াৰীসকলক ঘৰ বিতৰণ কৰা গোটেই অসমত 3,24,000 কিমান বা আজি বিতৰণ হৈ আছে সেইটো হ'ল আগৰে পুৰাণা সাৰ্ভে হৈ থকা পুরানা আগত 16-17 এনেকুৱা সার্ভে হওয়া নাকি 349 গোসাইগাঁও LAC হিসাবে আর বাকি আমার যিখিনি সার্ভে জিওতে করা হয়েছে সেইটো আরম্ভ হব সার্ভে নোহোৱা নিশ্চয় আৰু কিছু থাকিব পাৰে নাকি জিওতে নকৰা তো আমি সেইটো এইফালে যেতিয়া নাকি প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই অসমত আহিব তাৰমানে জানুৱাৰী মাহত এই কোকৰাঝাৰ গেলেম্পু যিটো ৰেলৱে ট্ৰেক ৰেলৱে লাইন সেইটো উদ্বোধন কৰিবৰ কাৰণে আহিব সেই সময়ত CM ডাঙৰীয়াৰ অনুমতি লৈ পেলাই মই ভাবিছোঁ আমাৰ BTC অঞ্চলত যিমান যিখিনি জিঅ'টেক হৈছে এটোতো এতিয়া বন্ধ হৈ গ'ল যেনিবা কৰিব পাৰে নিশ্চয় থাকিব নিশ্চয় আৰু থাকিব আজিলৈকে যিমান যিখিনি জিঅ'টেক কৰিছে গৰীব দুখীয়াসকলক ঘৰ দিবৰ কাৰণে আৰু নিশ্চয় বাকী থাকিব পাৰে ৰাজনীতিভাৱে কৰা হৈছে আমি যিমানটো জানো যেনিবা পৰি পেলাই আছে যিসকলে অৰুণোদয় ফৰ্ম পোৱা নাই আপোনালোকে এই BCDC বনাইছে না ইহঁতৰ ওচৰত যাবি আৰু অৰুণোদয় ফৰ্মটো লৈ পেলাই ফিল আপ কৰি লওঁ যিসকলে আজিলৈকে বনাই অহাকালিলৈকে খোলা আছে 8,000 বেনিফিচিয়াৰী এতিয়াও কৰিব লগা বাকী আছে আমাৰ টাৰ্গেটটো এই গোসাইগাঁও মহকুমাত গোসাইগাঁও মহকুমাত 5টা সমষ্টি আছে
শ্রীরামপুর, জমদুয়ার, সরাইবিল, কুমা, কচুগাঁও 8,000 বেনিফিচিয়ারি। এইটো কিয় লছ কৰিব? আমি অলপ কষ্ট কৰ, আমাৰ BCDC মেম্বাৰ চেয়াৰমেন সকলে কাম কৰক। অহাকালিলৈকে সময় আছে। 8,000 ফেমিলি, 8,000 মানুহে পইচা পোৱাৰ পৰা বাহিৰত থাকিব, ডিপ্ৰাইভ হ'ব। এইটো কিয় কৰিম আমি? মানে এইটো নিচিনা নহ'ব। কিমান খাইছে? 5,000 10,000 টকা দিলেহে ঘৰ বনাই দিম বুলি কৈছে না। এনেকুৱা চিষ্টেম নচলিব আমাৰ দিনত। এই আগৰ চৰকাৰৰ দিনত কিমান খায়? 5,000 দিলেহে ঘৰ বনাই না। BCDC চেয়াৰমেন মেম্বাৰসকলে এই ঘৰটো বনাই দিয়ে। বিদিনোমোন না নোৱা বহুত। এইটো এতিয়া নতুন যিসকলে পাব, আপোনালোকে চিন্তা কৰিব নালাগে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অলপ আগতে কৈছে, খুব ক্লিন চাফাকৈ কৈছে যে কোনো ঘোষ নোপোৱাকৈ সেই ঘৰটো ভালকৈ বনাই ল'বৰ কাৰণে, বেনিফিচিয়াৰীসকলক ভালকৈ বনাই দিবৰ কাৰণে আমাৰ অফিচাৰসকলে, আমাৰ যিসকলে দায়িত্বত থাকিব, সিহঁতক সুবিধা দিব লাগিব বুলি